বন্ধু বান্ধৱীসকল এবি কম্পিটিটিভ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ ভাৰতৰ ইতিহাস সম্পৰ্কীয় কেইটামান প্ৰশ্নোত্তৰৰ সৈতে মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আহকচোন আগবাঢ়ো। প্ৰথম কুৱেশ্যন, হৰপ্পা সভ্যতা কেতিয়া আৱিষ্কাৰ হৈছিল? ক 1920, খ 1921, গ 1922, ঘ 1923। শুদ্ধ উত্তৰ 1921। দ্বিতীয় প্ৰশ্ন, কোনগৰাকী প্ৰত্নতত্ত্ববিদে সিন্ধু সভ্যতাৰ হৰপ্পা ক্ষেত্ৰ আৱিষ্কাৰ কৰিছিল? খ R.C. দত্ত, খ উইলিয়াম জোন্স, গ R.D. বেনাৰ্জী, ঘ দয়াৰাম সাহানী। শুদ্ধ উত্তৰ ঘ দয়াৰাম সাহানী। তৃতীয় প্ৰশ্ন, সিন্ধু সভ্যতাৰ প্ৰধান বৈশিষ্ট্য কি? ক নগৰ পৰিকল্পনা, খ পশুপালন, গ নলা নৰ্দমাৰ ব্যৱস্থা আৰু ঘ বেপাৰ বাণিজ্য। শুদ্ধ উত্তৰ নলা নৰ্দমাৰ ব্যৱস্থা। চতুৰ্থ প্ৰশ্ন, সিন্ধু সভ্যতাৰ মানুহৰ জীৱিকাৰ প্ৰধান আধাৰ কি আছিল? ক পশুপালন, খ কৃষি, গ চিকাৰ, ঘ বেপাৰ। শুদ্ধ উত্তৰ খ কৃষি। পঞ্চম প্ৰশ্ন, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কোনবিধ? ক লো, ঘ ব্ৰোঞ্জ, গ তাম, ঘ সোণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ তাম বা কপাৰ। ষষ্ঠ প্ৰশ্ন, সিন্ধু সভ্যতাৰ মানুহে কোন সভ্যতাৰ লগত বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰিছিল? ক ইজিপ্ত, ঘ গ্ৰীক, গ মেছোপটামিয়া, ঘ চাইলন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ মেছোপটামিয়া। সপ্তম প্ৰশ্ন, সিন্ধু সভ্যতাৰ ব্যক্তিসকল কি ধাতুৰ বিষয়ে অজ্ঞ আছিল? ক লো, খ শিল, গ ব্ৰোঞ্জ আৰু ঘ তাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লো। অষ্টম প্ৰশ্ন, সিন্ধু সভ্যতা কিমান চনৰ পৰা কিমান চনলৈ ব্যাপ্তি আছিল? 5000 খ্ৰীষ্টপূৰ্বৰ পৰা 7000 খ্ৰীষ্টপূৰ্ব, 2500 পৰা 1300, 2500 পৰা 1750, 4000 পৰা 2500। ইয়াৰ শুদ্ধ উত্তৰ গ 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1750 খ্ৰীষ্টপূৰ্ব। 9 নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাৰ গুৰুত্বপূৰ্ণ বন্দৰটোৰ নাম কি? ধোলাবিৰা, ক খ লোথাল, গ হৰপ্পা, ঘ মহেঞ্জোদাৰো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ লোথাল। দশম প্ৰশ্ন, সিন্ধু সভ্যতাৰ ব্যক্তিসকলে কাৰ উপাসনা কৰিছিল? ক ইন্দ্ৰ, খ পশুপতি, গ বিষ্ণু, ঘ ব্ৰহ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পশুপতি। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পৰিছে। পুনৰ মোৰ এনেদৰে প্ৰশ্নোত্তৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো টিপি দিব। তো ধন্যবাদ।